বৰ্তমান আপুনি ক'ত? বৰ্তমান মই আছোঁ মহিনা দৌল উৎসৱত। তো ভোগ চোগ খালোঁ, বহুত মানে জনসমাগম ঘটিছে, তো বহুত ভাল লাগছে। তো মানে সন্দীপ দাক লগ পালোঁ, মানে ভিডিঅ'গ্ৰাফি কৰি আছে। এইপিনে ভূৰত দা আমাৰ স্পিন বলাৰ, সময়ত দুৰ্ধৰ্ষ স্পিন বলাৰ এইৰকম। এইপিনে আছে জিন্তু, তাৰ মুঠেও লাজ। মুস্তাক অঁ তো এই এটা নিৰ্লজ্জ মহিনাত তুলনি বিয়া থাকলেও ই আহে, ভোজ থাকলেও আহে, কি থাকলি আহে তুলনি বিয়া থাকলেও আহিব, ভোজ থাকলেও আহিব, আৰু খেদিলেও নাচে। অকুৱনি খানাত থাকলেও আহে, সেনেকুৱা মানুহ ইয়াতে একদম লাজ নাই ইয়াত। চব যাতে কালি পুৱা দেখা নাপাওঁ আৰু ইমানখিনি শুনাৰ পাছত যদি থাকাটো আহে। তাৰ বোলে সেই টেপলেট দেখি কি ধানৰ সিও আছে, ধানৰ হেৰি আছে, তুলসীৰ পাত, তুলসীৰ পাত, টেবলেট টেপলেট। বাপৰে, দেখা দিলে ভাল হ'ব, দেখা দিছে দেখা দিছে দেখক একবাৰ, দেখক একবাৰ, দেখা নাই আৰু গল্ডেন তুলসীৰ পাতটো। সোণালী কালাৰ। আগতে এই মানে সেউজীয়া আহিছিল তুলসীৰ পাতটো, তাৰ ইয়াত হাইঠা হ'ল তেতিয়াৰ পৰাই মানে গল্ডেন হৈ গৈছে তুলসীৰ পাতটো। এতিয়া সত্য দেখা দিয়ে একবাৰ। এই জন্মপথে কি হেৰি হৈছিল, লক্ষী কি হেৰি হৈছিল জন্মপথে? দুটা হাইলাৰ গৰু মাৰা গৈছে। হা, ই জন্মপথে কি হৈছিল তাৰ মানে এটাৰ মাজত তাৰে এটা কথা কওঁ, ই এটা ভাল তাৰমানে বৈদ্য আৰু এই তুলসীৰ পাতটো যিবোৰ কমিল, ই এটা চেলকা মাৰোঁতে মই কমি গৈছে। কি আছিল? ই এটা চেলকা মাৰি দিছিল, চেলকা মানে আছিল। একদম পুৰংগটোতে হৈছিল মালটো, চেলকাটো মাৰি যাতে কমি গৈছে মোৰ। আৰু আপোনালোকৰ যে খচ্চৰ আছে মাতিব ই মোক, চেলকাত ভাল। মই চেলকি দিম, পাইলছৰ হেৰি কৰে। চেলকাই দিম, লৈ নাই মোক মাতিলি আৰু মই যাম।